মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি। সেউজীয়া বনতে সেউজীয়া মনতে বিকশি প্ৰকাশি উঠা নৱ জনজীৱনৰে অভিনৱ জ্যোতি। এই গীতটো আমাৰ সকলোৰে অতি পৰিচিত আৰু প্ৰিয় নহয়নে? গীতটো শুনিলেই যেন আমাৰ মন প্ৰাণ এক অজান উৎকণ্ঠাৰে উৎকণ্ঠিত হৈ উঠে। এই গীতটি কোনে আৰু কেতিয়া গাইছিলে তোমালোকে বাৰু জানানে? গীতটি বাৰু কোনখন বোলছবিত গাইছিল? গীতটি গাইছিল অসমীয়াৰ সুসন্তান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী বোলছবিত। 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা নিৰ্মিত এই জয়মতী বোলছবিয়ে হৈছে অসমীয়া ভাষাৰ প্ৰথম বোলছবি। স্বাধীনতাৰ পূৰ্বতেই নিৰ্মিত জয়মতী বোলছবিয়ে অসমীয়া ছবি জগতত এক নতুন দিগন্তৰ সূচনা কৰিছিল। এই জয়মতী বোলছবিত আইদেউ সন্দিকৈয়ে জয়মতীৰ মূল চৰিত্ৰত অভিনয় কৰি প্ৰথমগৰাকী অসমীয়া বোলছবি অভিনেত্ৰী হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হৈছিল। আইদেউ সন্দিকৈ এনে এক অনন্য সত্তা যাৰ অৱদানক বছৰ বছৰ ধৰি ইতিহাসে সুঁৱৰি আহিছে, যাৰ পদছায়াত অসমীয়া চলচ্চিত্ৰৰ মূৰ্ত প্ৰকাশ ঘটিছে। কিন্তু পৰিতাপৰ বিষয় এইটোৱেই যে কেৱল অভিনয়ৰ বাবেই এইগৰাকী মহিয়সী নাৰী চিৰ জীৱন সমাজৰ উপেক্ষিত হৈ ৰ'ব লগা হৈছিল। আমি আজি প্ৰথমগৰাকী অসমীয়া বোলছবি অভিনেত্ৰী আইদেউ সন্দিকৈৰ বিষয়ে কিছু কথা জানো আহাচোন। অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ জন্ম হৈছিল 1920 চনত বৰ্তমানৰ গোলাঘাট জিলাৰ পানীদিহিঙীয়া গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃ মা লক্ষ্মী সন্দিকৈ। আইদেউ সন্দিকৈ বাৰু কেনেকৈ জয়মতী হ'ল? কেনেকৈ আইদেউ সন্দিকৈয়ে বোলছবি জগতত ভৰি দিলে? সেয়া সময় আছিল বিংশ শতিকাৰ 30ৰ দশকৰ। ভাৰতত দুই এঠাইত ছবি নিৰ্মাণ হ'বলৈ ধৰিছে। তেনে সময়তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে প্ৰথমখন অসমীয়া বোলছবি নিৰ্মাণৰ সপোন দেখে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বাৰ্লিনত বোলছবি নিৰ্মাণৰ কলা কৌশল আয়ত্ত কৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নাটকৰ আধাৰত জয়মতী নিৰ্মাণৰ কাম আৰম্ভ কৰে। সেই সময়ত অসমীয়া সমাজখন আছিল অতি ৰক্ষণশীল। সমাজখন গোড়ামী অন্ধবিশ্বাস আদিৰে পৰিপূৰ্ণ আছিল। এনে এক সময়ত জয়মতীৰ চৰিত্ৰত অভিনয় কৰিবলৈ কোনো মহিলাই আগ্ৰহ প্ৰকাশ কৰা নাছিল। জয়মতী বোলছবিখনৰ মূল নায়িকা আছিল সতী জয়মতী। এই সতী জয়মতীৰ আদৰ্শেৰে যুগ যুগ ধৰি সমগ্ৰ অসমীয়া জাতি তথা অসমীয়া নাৰী সমাজ অনুপ্ৰাণিত হৈ আহিছে। জয়মতীয়ে একমাত্ৰ দেশ আৰু নিজৰ স্বামীৰ কথা চিন্তা কৰিয়েই চাওদাঙে দিয়া মৃত্যুসম যাতনাকো হাঁহি মুখে স্বীকাৰ কৰি লৈছিল। সেই সতী জয়মতীৰ সাহস আৰু মহান ত্যাগৰ কাহিনীৰেই অনুপ্ৰাণিত হৈ আগৰৱালাদেৱে নিৰ্মাণ কৰিবলৈ লোৱা বোলছবিত মূল চৰিত্ৰ জয়মতীৰ অভিনয় কৰিবলৈ সেই সময়ত কোনো এগৰাকী অভিনেত্ৰী আগবাঢ়ি আহিবলৈ সাহস কৰা নাছিল। কিন্তু আইদেউ সন্দিকৈয়ে অতি সাহসেৰে জয়মতী চৰিত্ৰত অভিনয়ৰ বাবে আগবাঢ়ি আহে। পিছে অভিনয় শেষ কৰি নিজ গৃহলৈ উভতি যোৱাৰ পিছতেই আইদেউ সন্দিকৈ আৰু তেওঁৰ পৰিয়ালবৰ্গই সেই সময়ৰ সমাজৰ নীতি নিয়ম মানি নচলাৰ অপৰাধত ৰক্ষণশীল সমাজৰ ৰোষত পৰে। বোলছবিত অভিনয় কৰাটো সেই সময়ত এক অতি লজ্জাজনক ঘটনা হিচাপে গণ্য কৰা হৈছিল। সেয়ে আইদেউ সন্দিকৈক সমাজত এঘৰীয়া কৰা হৈছিল। জয়মতীৰ চৰিত্ৰটো ৰূপায়ণ কৰোঁতে জয়মতীৰ স্বামী গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক আইদেৱে বঙহৰদেউ অৰ্থাৎ স্বামী বুলি সম্বোধন কৰাটোও সেই সময়ত অসমীয়া সমাজে পাপ হিচাপে অভিহিত কৰিছিল। বিশেষকৈ চৰিত্ৰ ৰূপায়ণৰ স্বাৰ্থত অবিবাহিত আইদেৱে শিৰত সেন্দুৰ বোলাই লোৱা কাৰ্যই সেই সময়ৰ অসমীয়া সমাজখনক ক্ষোভিত কৰি তুলিছিল। পৰিণতিস্বৰূপে আইদেউ সন্দিকৈয়ে আজীৱন সমাজৰ অৱহেলিত তথা আবিয় জীৱন কটাব লগা হয়। আনকি ৰাজহুৱা পুখুৰী আদিও আইদেউ সন্দিকৈক ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল।
জয়মতীৰ চৰিত্ৰত অভিনয় কৰি আইদেউ সন্দিকৈৰ সমাজৰ কৌটিকলীয়া কুসংস্কাৰসমূহক প্ৰত্যাহ্বান জনাই এক সোণালী যুগৰ সূচনা কৰে। স্বাধীনতাৰ পূৰ্বৰ সমাজে আইদেউ সন্দিকৈক অৱহেলা কৰিলেও বৰ্তমান সমাজৰ দৃষ্টিত তেওঁৰ বৰঙণি অতুলনীয়। সেয়ে বহু দশক পাছলৈ হ'লেও আইদেউ সন্দিকৈৰ দুঃসাহসিক কামৰ স্বীকৃতি জনাই অসম চৰকাৰে তেখেতক 1000 টকাকৈ মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে। পিছলৈ এই পেঞ্চনৰ পৰিমাণ 1500 টকালৈ বৃদ্ধি কৰে। 1991 চনত আইদেউ সন্দিকৈৰ জন্মভূমি গোলাঘাটত আইদেউ নামেৰে এখন ছোৱালী বিদ্যালয় স্থাপন কৰা হয়। এইগৰাকী মহিয়সী নাৰীৰ জীৱনৰ আধাৰত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই আইদেউ নামৰ এখন ছবি নিৰ্মাণ কৰিছিল। 2007 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে মুম্বাই ফিল্ম ফেষ্টিভেলত মুক্তি লাভ কৰা এই ছবিখনত আইদেউ সন্দিকৈয়ে নিজৰ চৰিত্ৰত নিজে অভিনয় কৰিছিল। আইদেউ সন্দিকৈৰ প্ৰতি সন্মান জনাই বৰ্তমান অসম চৰকাৰে আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনিৰ ঘোষণা কৰিছে। এই আঁচনিৰ জৰিয়তে অসমৰ অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা মহিলা তথা অকলশৰীয়াকৈ থকা মহিলাসকলক সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ বাবে অসম চৰকাৰে মাহিলী পেঞ্চনৰ ব্যৱস্থা কৰিছে। আইদেউ সন্দিকৈ কেৱল এগৰাকী অভিনেত্ৰীয়ে নাছিল, তেওঁ অসমীয়া সমাজত নাৰী প্ৰস্থিতি আৰু সমতাৰো বাটকটীয়া আছিল। পুৰুষতন্ত্ৰৰ কেঁকুৰা চেপাক উফৰাই মুক্তিকামী মন এটাৰে আগবাঢ়ি গৈ অসমীয়া চলচ্চিত্ৰ জগতত মহাজাগৰণৰ সৃষ্টি কৰা আইদেউ সন্দিকৈয়ে 2002 চনৰ 17 ডিচেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। এইগৰাকী মহিয়সী নাৰীক ইতিহাসে সদায় মনত ৰাখিব। যুগে যুগে বুৰঞ্জীৰ পাতত সন্নিৱিষ্ট হৈ ৰ'ব আইদেউ সন্দিকৈৰ নাম।